স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ ভিডিঅ'টো অলপ পুৰণি কিন্তু খুব ইন্টাৰেষ্টিং আপোনালোকে ভালদৰে চাব আৰু এই কাৰণে ভালদৰে চাব বুলি কৈছো ভিডিঅ'টো চাই সকলোৱে লাভান্বিত হ'ব মই এই ভিডিঅ' ক্লিপছ কিটা নাই বুলি ভাবিছিলো কাৰণ মই যোৱা বছৰ যেহেতু মুম্বাইলৈ গৈছিলো দুটামান ব্লগ দিছিলো আপোনালোকে খুব সম্ভৱ চাইছে বা নাই চোৱা যদিও খুব এটা ব্যক্তিগত কামত গৈছিলো আৰু এজন দাদা লগত গৈছিলে আৰু তাত গৈ তেওঁৰ নিজৰ দাদাজনৰ যেটো নিজৰ কামত গৈছিলে মই তাত খন্তেক সময়ৰ কাৰণে গৈছিলো খুব এটা গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ মাজত আগবঢ়াবলৈ গৈ আছো যে আমি এই লৰালি কালৰ পৰা যে শুনি আছিলো এই পুৰণি মুদ্ৰা বিক্ৰী কৰি লাখপতি হ'ব পাৰি কৰোৰপতি হ'ব পাৰি কেতিয়াবা আমাৰ কিছুমান কথা বিশ্বাস হৈও বা নহয়ও সচৰাচৰ নহয় কিন্তু শুনি ভাল লাগে আৰু আমাৰ গাঁৱৰ সমাজৰ মানুহবিলাকে কি কৰে পইচা অলপ গোটাই থওঁ পুৰণি মুদ্ৰাবিলাক কোনোবাই কেতিয়াবা নিবহি কিন্তু এটো একেবাৰে 100% সত্য কথা মই নিজ চকুৰে দেখি অহা আৰু এটো আপোনালোকক দেখাবলৈ গৈ আছো যে পুৰণি মুদ্ৰাবিলাক কেনেকৈ বিকি মানুহ লাখপতি হ'ব পাৰে কিন্তু মনৰ মাজত এটা খালি ভুল ধাৰণা নাৰাখিব যে মোৰ ঘৰত এটা পুৰণি পইচা আছে যে মই পইচাটো থাকিলে লাখপতি হৈ যাম হেতু নহয় কিন্তু উদাহৰণ হিচাপে মই আপোনালোকক এটা সৰু উদাহৰণ দিব বিচাৰিছো ধৰি লওক ব্ৰিটিছে গোটেই পৃথিৱীখনৰ সৰহসংখ্যক দেশ তেওঁলোকে শাসন কৰিছিলে আৰু ঠিক শাসন কৰাৰ লগে লগে তেওঁলোকৰ যিবিলাক মুদ্ৰা প্ৰচলন হৈছিলে খুব সম্ভৱ প্ৰায়বিলাক দেশৰ ওচৰতে আছে বা ভাৰতবৰ্ষৰ প্ৰায়বিলাক ৰাজ্যৰ বহুত মানুহৰ ওচৰত থাকিব পাৰে সেই যিটো মুদ্ৰা ব্ৰিটিছসকলে ব্যৱহাৰ কৰিছিলে বা পৰ্তুগীজসকলে ব্যৱহাৰ কৰিছিলে হয়তো সেই মুদ্ৰাটোৰ ভ্যালু মই কোৱা বজাৰখনত নাথাকিব পাৰে কাৰণ যিটো বস্তু অলৰেডি আছে সেই বস্তুটোৰ মুদ্ৰা চাহিদাটো খুব কম থাকে যিটো নাই ৰেয়াৰ বুলি কয় সেইটো মুদ্ৰাৰ চাহিদা খুব বেছি ঠিক তেনেকৈ আহোম সাম্ৰাজ্য অসমত চলিছিলে 600 বছৰীয়া আহোম ৰাজত্বৰ সেই সময়ছোৱাত যিবিলাক আহোমৰ মুদ্ৰা প্ৰচলন আছিলে যদি আপোনালোকৰ ওচৰত আছে যিহেতু ব্ৰিটিছে গোটেই পৃথিৱী হেৰি কৰিছিলে পৃথিৱী প্ৰায়বিলাক মানুহৰ ওচৰত খুব সম্ভৱ থাকিব পাৰে কিন্তু আহোমৰ মুদ্ৰাটো থাকিব পাৰে অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কিছু লোকৰ ক্ষেত্ৰত সেই মুদ্ৰাটো আপুনি বিক্ৰী কৰিবলৈ গ'লে কিন্তু লাখ টকা পাব পাৰে সেইটো এটা লাইভ আপোনালোকক দেখাবলৈ গৈ আছো এই ভিডিঅ'টো অলপ পুৰণি আছিলে মানে কি সেই সময়ত কৰোনা মহামাৰী চলি আছিলে মই মুম্বাইত যেতিয়া গৈছিলো আৰু ভিডিঅ'টো মোৰ মোবাইলত আছে বুলি মই ডিলিট হৈ গ'ল বুলি ভাবিছিলো সৌভাগ্যক্ৰমে মোৰ আজি এটা এই মেমৰি কাৰ্ডটো সেভ হৈ আছিলে হিমান ভালকে ৰেকৰ্ডিং কৰিবও পৰা নগৈছিলে কিন্তু আপোনালোকৰ ওচৰত যদি কেনেবাকৈ পুৰণি মুদ্ৰাবিলাক আছে সযতনে ৰাখক আৰু কাক কেনেকৈ ক'ত বিক্ৰী কৰিব পাৰে সেই গোটেই তথ্যটো মই ডেছক্ৰিপশ্যন বক্সত আপোনালোকক ক'ত কেনেকৈ যোগাযোগ কৰিব লাগে সবিশেষবিলাক দি দিম আৰু আপোনালোকৰ লাভান্বিত হ'ব আৰু এই ভিডিঅ'টো চাই আপোনালোকে শ্বেয়াৰ কৰি দিব কাৰোবাৰ ওচৰত যদি আছে মই বিচাৰো সকলোৱে লাভান্বিত হওক ধন্যবাদ ভিডিঅ'টো যিমানখিনি মোৰ ওচৰত আছিলে মই আপোনালোকৰ ওচৰত দেখাবলৈ যত্ন কৰোঁ पैसा ही पैसा होगा अरे 84 कलकत्ता मेन पतला वाला है क्या असम से आया हूँ ना सब कलकत्ता में भी मिलता है हाँ मालूम है भाई वो तेरी बात से समझ गया मैं इसके लिए तो तेरे को बोला मेरे को वो दे तेरे को क्रॉप साइंस क्यों मांगा मुझे मालूम है वो तेरे साइड पे है इसके लिए आएगा नहीं आया नहीं आया बोलिए सर क्या और मेरे को ये देना अपना सत्य में देते देना 5 पैसा 5 पैसा हाँ ये ऐसे पतला वाला छोटा वाला पतला वाला सत्य में देते कहाँ है इसमें नहीं है तेरे বন্ধুসকল এইখনেই হৈছে ভাৰতবৰ্ষৰ বিখ্যাত মুদ্ৰাৰ বজাৰখন পুৰণি মুদ্ৰা বিক্ৰী কৰা বজাৰ আপোনালোকে দেখিছে চাৰিওফালে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লোক ইয়াত সমবেত হয়হি আৰু যিবিলাক আপোনালোকে এইবিলাক ষ্টলবিলাক আমাৰ যেনেকৈ ধৰক এই গ্ৰন্থমেলাৰ বুক ষ্টলবিলাক বহে ঠিক তেনেকৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ক্ৰেতা আৰু বিক্ৰেতাসকল আহে আপোনাৰ পুৰণি মুদ্ৰা বিক্ৰী কৰিব পাৰে পুৰণি বুলি নহয় নতুন কিবা কিছুমান চিৰিয়েল নাম্বাৰ থাকে ধৰি লওক মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে যেনেকৈ 7862 খুব লাকি নাম্বাৰ হয় এনেকুৱা যদি ক'ৰবাত নতুন মুদ্ৰাও থাকে আপোনালোকে বহুত দামত সেইখন টকা বিক্ৰী কৰিব পাৰিব কিন্তু ইয়াত দেখিছে চাৰিওফালে মানুহ আৰু
মই প্ৰথমবাৰ আহি ইয়াত আচৰিত হৈছোঁ যে এনেকুৱা এখন বজাৰ থাকিব পাৰে নেকি। স্বচক্ষে দেখিছোঁ, আপোনালোকে নিজেই চাওক। এইফালে চাৰিওফালে এতিয়া ষ্টলবিলাক যে বহি আছে, কিছুমানে বিক্ৰী কৰিবলৈ আহিছে, কিছুমানে কিনিবলৈ আহিছে। খালি এটা বস্তু বুজি নাপালোঁ, এই যে কইন্সবিলাক কিনে লাখ লাখ টকা দি বা হাজাৰ হাজাৰ টকা দি পিনে কৰেনো কি? মানুহৰ চখৰ কাৰণে এটা বা দুটা ৰাখিব পাৰে, ঠিকে আছে হয়নে? কিন্তু ইমানোনো কি? এতিয়া এইবিলাক দেখিছে 10 টকীয়া নোট, এইকেইখন মানে অৰ্ডিনেৰী নোট নহয়, খুব সম্ভৱ তাত নাম্বাৰ বা 20 টকীয়া নোটবিলাকৰ দেখিছে এই নাম্বাৰবিলাক বহুত গুৰুত্বপূৰ্ণ তেওঁলোকৰ কাৰণে। এইবিলাক দেখিছে দলিল, পুৰণি ঘড়ী, সকলো বস্তু ইয়াত নিলাম হয়। খালি এই নিলাম কৰি তেওঁলোকৰ কি লাভান্বিত হয় মোৰ মগজুৱে এতিয়ালৈকে ঢুকি পোৱা নাই। যি কি নহওক, সৰুৰ পৰা এখন শুনি অহা বজাৰৰ বিষয়ে স্বচক্ষে দেখিলোঁ, আচৰিত হৈছোঁ। আৰু এইটো অকল মুম্বাইত বুলি নহয়, দেশৰ বিশেষকৈ মুম্বাই, বেংগলুৰু, কলকাতা আৰু দিল্লীত, ইয়াৰ পিছতে দিল্লীত হোৱাৰ কথা তেওঁলোকে এনাউন্সমেণ্ট কৰি আছিলে। মই অলপ আগত সেইটো শুনিছোঁ। যদি আপোনালোকৰ পুৰণি মুদ্ৰা আছে, যোগাযোগ কৰিব পাৰে। কেনেকৈ বিক্ৰী হয়, কেনেকৈ ডিল হয়, সেইখিনি মই যিমান দূৰ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক কিবা এটা আইডিয়া হ'ব। আৰু যিবিলাক পুৰণি মুদ্ৰা আছে আপোনালোকে সযত্নে ৰাখক, মানে অযথা নাযায়, পেলনি নাযায়, সেইটো কিন্তু নিশ্চিত। এইখন যিহেতু মই নিজ কেমেৰাত আবদ্ধ কৰি ৰখা কিছুমান দৃশ্য, সেইকাৰণে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। किले का दे ये तो पहले वासी है तो मैं पढ़ना दे पहले वासी ना पढ़ रहा है ना तैयार है वो डब्बा इसको दे दो एक बार। आपका कोई कॉइन कहीं नहीं जाएगा बड़े भैया, टेंशन ना लेना। ये भाई दिमाग खराब हुआ है तेरा यार, जाने दे भाई, सॉरी। हाँ कार्ड नहीं नंबर लकी ना बॉम्बे नो छू ना सूरत नो छू ये मत दीजिए, ये अलग चीज है। ये पूरा सेट है विदेशी मिंट का। हाँ हाँ ये सब कार्ड नहीं लावी आज ये भाई तू जो मांग रहा है ना उसके पीछे का एक मिट्टी हटा के भी नहीं आवे। हाँ एक मिट्टी हटा के भी नहीं आवे। বন্ধুসকল, এই অদ্ভুত ধৰণৰ বজাৰখনত ক্ৰেতা আৰু বিক্ৰেতাসকল সাংঘাতিক ধৰণে ব্যস্ত হৈ আছে। কি ক'ম, কোনো কাৰো মুখলৈ চাবলৈ সময় নাই। যি বিক্ৰী কৰিবলৈ আহিছে তেওঁলোকে নিজৰ ভাগে ডিল কৰি আছে, যি কিনিবলৈ আহিছে তেওঁলোকে নিজৰ ভাগে ডিল কৰি আছে। তো আৰু মানুহবিলাকক দেখি এটা অনুভৱ কৰিব পাৰি, আৰু মই কেইবাজনৰ লগত পাতিছোঁ যে যিবিলাক মানুহ ইয়াত আছেহি, ক্ৰেতাই হওক বা বিক্ৰেতাই হওক, তেওঁলোক কিন্তু সাধাৰণ শ্ৰেণীৰ মানুহ নহয়। এজন ডাঙৰ উদ্যোগপতি নাইবা ডাঙৰ তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান আছে। গুজৰাটৰ পৰা আহিছে, হাৰিয়ানাৰ পৰা আহিছে, লক্ষ্ণৌৰ পৰা আহিছে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। কিন্তু যিটো বস্তু আমি ল'ৰালি কালৰ পৰা সাধুৰ দৰে লাগি আহিছিলে যে পুৰণি মুদ্ৰা বিক্ৰী কৰিলে লাখ লাখ টকা পায় বা কিবা কৰিব পাৰি, তেওঁলোকে কিন্তু বহুত বছৰৰ আগৰ পৰা এইবিলাক বস্তুৰ লগত জড়িত হৈ আছে আৰু সাংঘাতিক ধৰণে লাভান্বিত হৈছে। তো আমি আশা ৰাখিছোঁ উত্তৰ পূবতো আমাৰ গুৱাহাটীতে হওক, লাগিলে শ্বিলঙতেই হওক, এনেকুৱা এখন বজাৰ ইয়াত বছৰি এবাৰ হ'লেও আহক আৰু আমাৰ ৰাইজো উপকৃত হওক। তেতিয়া আমি সুখী হ'ম যে আমাৰ অসমতো এনেকুৱা বহুত পুৰণি মুদ্ৰা আছে। এইবিলাক দেখিছে চব পুৰণি কইন্স ইমান ধুনীয়াকৈ সজাই থৈছে। অকল ভাৰতীয় মুদ্ৰা বুলি নহয়, বিদেশী মুদ্ৰাও ইয়াত প্ৰচলন হয়। খালি মুদ্ৰাখন মানে যিটো তেওঁলোকে বিচাৰে সেই গুণখিনি তাত থাকিব লাগিব। বিশেষ নাম্বাৰ, বিশেষ চনৰ, এনেকুৱা ধৰণৰ কিছুমান কথা থাকে। তো কিন্তু বজাৰখনত সোমালে বৰ আচৰিত ধৰণৰ এটা অনুভূতি হৈছে।
যে ময়ো কেইটামান লগত লৈ আহিব পৰাহেঁতেন নেকি বুলি এনেকুৱা এটা অনুভৱ হৈছে। যি কি নহওক ভাল লাগিছে ইয়াত থাকি। সদৌ সকলোকে পুনৰবাৰ এটা অনুৰোধ কৰিছোঁ যাতে আপোনালোকক লাভান্বিত কৰিব পৰাকৈ এনেকুৱা কিছুমান ভিডিঅ' দি যাম বুলি সংকল্পবদ্ধ হৈছোঁ। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। যদি কাৰোবাৰ ওচৰত পুৰণি মুদ্ৰা আছে তেওঁলোকে বিক্ৰী কৰি উচিত মূল্য পাব পাৰে। ইমানখিনি যেন কৰি মোৰ চেনেলটো অলপ আগবঢ়াই যোৱাত আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। ধন্যবাদ। জয় আই অসম। পুনৰ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।